নামহীন ব্যাধি কথা নীল সমুদ্ৰ। আমাৰ চহৰত এক বেনামী ব্যাধি লৈ আহিছিল বৰ সন্তপৰ্ণে, বৰ গোপনে। সেয়ে কোৱাৰেণ্টিনত ৰাখিব নোৱাৰিলোঁ, হয়তোবা ৰাখিব নোৱাৰিলোহেঁতেন কবু। তোমাৰ চাউনিতেই সক্ৰিয় হৈছিল তাৰ ভাইৰাছ, আলফুল পৰশত হৈছিল সংক্ৰমণ। তোমাৰ প্ৰথম স্পৰ্শ, প্ৰথম চুম্বনৰ প্ৰথম স্নতাত খুটি পুতিছিল লোহিত চেতকনা আৰু প্ৰতিটো অনুচক্ৰিকাত। তাৰ পাছত হৃদপিণ্ডত স্থায়ীভাৱে মিউটেশ্যন ঘটাই গ'ল। দৈনিক সহস্ৰবাৰ মোৰ এণ্টিবডি ছিন্ন ভিন্ন হ'ল। প্ৰতিষেধক কোনোদিনেই খুজি পোৱা নগ'ল, সেয়ে অৱশেষত ৰক্ষাও পোৱা নহ'ল। এতিয়া লাহে ধীৰে সৰ্বস্বতে মোৰ বিয়পি পৰিল ব্যাধিটো। চকু মুদিলে, চকু খুলিলে দেখা পাওঁ তোমাক দেৱালতো। চাল্লাহ, পাগল হৈ পৰিছে এই বেহায়া মনটো। এই অনুভূতিটোক যতবাৰ বিবশ কৰি ৰাখিব বিচাৰো, সিমান বাৰ ই ধাৰণ কৰে ৰূপ বিশ্ব সংসাৰী। তুমি অবিহনে কিদৰে এতিয়া জীয়াই থাকো কোৱা? সমস্ত অনুভূতিৰ আহুতি দি জানিলো মোৰ ব্যাধিটোৰ নাম। কোনো প্ৰতিষেধক নথকা এই ব্যাধিৰ নাম